আজি ৰঙিয়াৰ মাজমজিয়াত গৰুৰ আনুষ্ঠানিকভাৱে পোষ্টাৰ মুকলি কৰা হয়। আহক গৰুৰ বিষয়ে কিছু কথা জানো। এটা গৰু মানুহ এনেকৈ বিচাৰি আছে, ইমোশ্যনবিলাক সোমাই দিছে। তাৰপিছত গম পালোঁ আচল কথাটো। কিন্তু বাকীখিনি যিখিনি ক'লে খুব সুন্দৰ, আমি আশাবাদী। কিন্তু আজি ষ্টেটাছ এটা পালোঁ হিমাংশুদাৰ, এটা অভিলেখ কৰিব গৈ আছে এইখন চিনেমাই, যে একেদিনা একেলগে 1000 শ্ব' হ'ব এইখন চিনেমা। আজিলৈকে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো হোৱা নাই। জাষ্ট মেছেজ এটা পাইছোঁ গ্ৰুপত যে হিমাংশুদাৰ যিটো পৰিকল্পনা একেলগে একেদিনা, তাৰমানে 24 তাৰিখ প্ৰথম শ্ব'টো 1000 শ্ব' একেলগে হ'ব অসমত। তো বহুত ডাঙৰ এটা কথা তেওঁ কৈছে আৰু বহুত ডাঙৰ এটা মেছেজ এইটো এটা অসমীয়া চিনেমাৰ কাৰণে। আমি আশাবাদী মানে বহুতেই আশাবাদী। চন্দন আছে, আমাৰ চকুৰ আগত জিলিকি আছে তাই। তো তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, লগতে গৰুৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। উজ্জ্বলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে সাংবাদিক বন্ধু ক'বলৈ নাই, সেইখিনি ক'লেই। আচলতে গৰু হয় মানে ফেচবুকত যেতিয়া পাইছিলোঁ, কিন্তু মানে খোলাখুলি কৈছোঁ। প্ৰথম অৱস্থাত কিন্তু মই বস্তুটো বুজি পোৱা নাছিলোঁ। মোৰ কিন্তু যথেষ্ট খং উঠিছিল যে আমি গৰু বিচাৰোঁ, এটা হেৰাইছে এইটো কথা আৰু ফেচবুকত খং কৰিব লাগিব কিবা। পিছত গম পালোঁ, গম পাই পেলাই বস্তু ভালেই লাগিল। আৰু যা হওক, হিমাংশু প্ৰসাদ দাস মানে হ'ল এটা মৌলিক চিন্তা, এটা অগতানুগতিক চিন্তা। গতিকে নিশ্চয়কৈ এখন চাকিৰা আহিব বকুলতলৈ বিহুলৈ, সেইখনৰকৈও এইখন আৰু ওপৰলৈ যাওক। আৰু আচলতে অসমৰ চলচ্চিত্ৰ উদ্যোগটোত এটা বেলেগ এটা ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে হিমাংশু প্ৰসাদ দাস আৰু গৌৰীনিকাই, আৰু এই ধাৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ ৰঙিয়াৰ চন্দন আৰু আমাৰ বাৰুল দা, অৰুণ নাথ, পাকিজা, কমল লোচন, এখেতসকল আছে যিহেতু, নিশ্চয়কৈ এই চিনেমাখন একদম সকলোৱে উপভোগ কৰিব। আৰু এইটো কামনা কৰিম মানে গৰুৱে ৰত্নাকৰৰ ৰেকৰ্ডো ব্ৰেক কৰক, মানে সেইটোৱে কম। গতিকে গৰুৰ বিষয়ে কওক চন্দন। গৰু মই বিচিত্ৰ বৰাই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ কিয় মোৰ হেৰুৱা গাইজনী আপোনালোকে বিচাৰি উলিওৱাত বিভিন্ন মাধ্যমেৰে বহুখিনি সহায় সহযোগ আগবঢ়ালে, আৰু সেইখন মই গাইজনীক বিচাৰি পালোঁ। সেয়ে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাইজনী আপোনালোকৰ ওচৰত মুকলি কৰি দিম অহা 24 জানুৱাৰী তাৰিখে 2020 চনত। গতিকে যিকেইটা চিনেমা হলত বা অসমৰ আটাইকেইটা চিনেমা হলতে এই চিনেমাখন মুক্তি লাভ কৰিব। গতিকে আমি আশা কৰিছোঁ যে আপোনালোকে চিনেমাখন আঁকোৱালি লওক আৰু গাইজনীক মৰম কৰক। আজি সমগ্ৰ অসমৰ লগতে আমাৰ ৰঙিয়াতো আমি পোষ্টাৰ মুকলি কৰিলোঁ। আজি আমাৰ কিছু সময় আগতে এই অনুষ্ঠানটো আমাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈ গ'ল। গতিকে আমি আশা কৰিছোঁ যে সমগ্ৰ ৰঙিয়াৰ লগতে আমি অসমবাসী এই চিনেমাখন আঁতৰি লওক। আৰু এই চিনেমাখনত এটা বিশেষ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে, সেইটো হৈছে মোৰ মৰমৰ গাইজনী। সেই গাইজনীয়ে কেনেকুৱা ধৰণৰ অভিনয় কৰিছে সেইটো আপোনালোকক বুজাব নোৱাৰিম, আৰু মই নিজেও লাজ পাইছোঁ বৰং। কাৰণ কিয়নো মই কিছুমান চিন কৰিবলৈ যাওঁতে তাইৰ লগত যিকেইটা চিন আছে আৰু মোৰ গাইজনীৰ লগত, তাই ওৱান টেক অ'কে হৈ যায় আৰু মই NG খাবলগীয়া হয়। গতিকে কিছুমান এনেকুৱা ধৰণৰ সৰু সৰু বস্তু তাই মোক শিকাই থৈ গৈছে, আৰু মোৰ জীৱনৰ অভিনয় জীৱনত এটা বিশেষ মুহূৰ্ত যে মই কেতিয়াও পাহৰিব নোৱাৰিম। যদি ফিউচাৰ মই অভিনয়ৰ লগতে জড়িত হৈ থাকোঁ, কেতিয়াও মই তাইৰ কথা নাপাহৰোঁ। তাই মোক বহুত বস্তু শিকালে, আৰু কিনো ইমান ধুনীয়াকৈ অভিনয় কৰিলে গাইজনীয়ে। চ' আপোনালোকে চাবলৈ আহক 24 জানুৱাৰী তাৰিখে। আচলতে গৰু বুলি কওঁতে আপুনি গৰু বিচাৰিব, এই চিনেমাখনে অসমৰ ৰাইজৰ কাৰণে কেনেকুৱা ধৰণৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আপুনি? গৰু আমাৰ অসমৰ যিবিলাক জ্বলন্ত সমস্যা, সেই সমস্যাৰ ওপৰতো মাত মাতিব। আৰু গৰুৱে আমাৰ যিবিলাক মনোৰঞ্জন, এই মনোৰঞ্জনখিনিও আমাক দিব। আৰু গৰুৱে আমাক যিবিলাক দুখ লগা, সেই দুখ লগাখিনি দিব। আপুনি গোটেইখিনি বস্তুৱেই চিনেমাখনত যিটো লাগে, বা আমাৰ সমাজৰ বাৰ্তা, আমাৰ মনোৰঞ্জন, আমাৰ নিজে এনেকুৱা ধৰণৰ গোটেইখিনি বস্তুৱে গৰুত পাব বিচাৰে। নিশ্চয় গৰুৰ জৰিয়তে নিশ্চয় আমাক বাস্তৱিক জীৱনৰ লগত মানে এটা নিশ্চয় সম্পৰ্ক বিচাৰিছে। একদম
বাস্তৱ জীৱনতো গৰুৰ লগত তেনেকুৱা ধৰণৰ অভিজ্ঞতা গৈছে কিন্তু ইমান এটা দীঘলীয়া যাত্ৰা গৰুৰ কাৰণে আমাৰ তেনেকুৱা ধৰণৰকৈ যোৱা নাই কিন্তু বোধ কৰোঁ এই চিনেমাখনত গৰু এটা বেলেগ ধৰণৰ ভূমিকা লৈছে আৰু আপোনালোকে 24 তাৰিখে আহিলে গোটেইখিনি বস্তু ধুনীয়াকৈ গম পাব। ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও আশা কৰিছোঁ সকলো অসমৰ ৰাইজে এই গৰু চিনেমাখন আঁকোৱালি লওক আৰু আপোনালোকক আগুৱাই যোৱাত সহায় কৰক এইখিনি আমাৰ পৰা আপোনালোকলৈ শুভকামনা থাকিল। ধন্যবাদ। ধন্যবাদ।